নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। তো আজি এখন ৰিজৰ্টত গৈ আছোঁ আমি। আমাৰ ইয়াৰ পৰা প্ৰায় 18-20 কিলোমিটাৰমান হ'ব। প্ৰাগজ্যোতিষপুৰ নামৰ এখন ৰিজৰ্ট আছে, তো তালৈকে গৈ আছোঁ। বেছি দিন হোৱা নাই নেকি খোলা, প্ৰায় 4 মাহমান হৈছে চাগৈ। তো বহুত দিনৰ পৰাই যাম বুলি ভাবি আছিলোঁ, কিন্তু কিছুমান কাৰণত যোৱা হোৱা নাছিলে। তো আজি তালৈকে গৈ আছোঁ, মই গৈ আছোঁ, মিন্ময় গৈ আছে, আৰু লগৰ দুজনমান যাম বুলি কৈছিলে, কিন্তু কিছুমান অসুবিধাৰ কাৰণে তাতে নাযায় এতিয়া। তো এতিয়া আমি দুজনে গৈ আছোঁ। তো ভিডিঅ'টো আধা ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰিছোঁ, ঘৰৰ পৰা ষ্টাৰ্ট কৰা নহ'ল। তো এটা ধুনীয়া লোকেশ্যনত ৰৈ আছোঁ, ধুনীয়া বতাহ দি আছে, এইখিনি বাঁহ গছ আছে। তো বেছি দেৰি নকৰি ব'লক আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ ইয়াৰ পৰাই। তো এইখন হৈছে ৰবৰ বাগান, আৰু এই গছবোৰ হৈছে ৰবৰ গছ। তো আপোনালোকে ভালদৰে লক্ষ্য কৰিলে দেখিব, ইয়াত কিছুমান গছবোৰত টেমা ওলমাই থোৱা হৈছে। এই টেমাবোৰতে গছৰ আঠাবোৰ পৰে, আৰু এই আঠাবোৰ ফেক্টৰীত নি ৰবৰ উৎপাদন কৰা হয়। তো বৰ্তমান আমি আহি পালোঁ চাপানালা। ইয়াত দেখি এনেকুৱা লাগিছে যে কৰোণা কেতিয়াবাই মৰি শেষ হ'ল। তো অকণমান সাৱধান হ'ব লাগে মানুহবোৰ। তো আপোনালোকে লেফ্ট ছাইডে গ'লে পাব এইপিনে চম্পাৱতী ৱাটাৰফল। তো আজি আমি সেইফালে আমি যাম চিধা, কাৰণ আমাৰ ডেষ্টিনেশ্যন আছে এইটো ছাইডে। তো আপোনালোকক পাৰিলে কেতিয়াবা চাপানালা ৱাটাৰফলো দেখাই আনিম। सजना जी तेरे बिना जिया लागे ना, हम रब से मांगे तुझे और कुछ मांगे ना, लकीरें साथ मांगे गेरों का रंग भावे ना, किस्मत मंजूरी ना दे तू ही मन को भावे। हाँ परदेसी बिना तेरे शहर की गलियां सुनी, होली में रंग नहीं ईदी में भी चांदनी नहीं, कहने को महीना ये मोहब्बत वाला झूठा है, साजन बिन सजनी चांद बिन चांदनी नहीं। हाय सजना जी मैंने छड़ के नहीं जाना बिना तेरे में। ফাইনেলি আমি প্ৰাগজ্যোতিষপুৰ ৰিজৰ্ট পাই গ'লোহি। এইখন পিছফালে যোনখন দেখি আছে, এইখনে হৈছে প্ৰাগজ্যোতিষপুৰ ৰিজৰ্ট। তো ব'লক ইয়াৰ ভিতৰলৈ সোমাই যাওঁ, কি আছে দেখুৱাওঁ আপোনালোকক। তো ভিডিঅ'টো চাই থাকক। এয়া লিখা আছে ন' মাস্ক ন' এণ্ট্ৰি, কিন্তু মই মাস্ক নোহোৱাকৈ সোমাই আহিছোঁ, কাৰণ মানুহ কম আছে, মাস্ক লগোৱা নাই, সেইটো কাৰণে। যিমানটো এক্সপেক্ট কৰিছিলোঁ সিমানটো ভাল নহয়। তো সোমাই আহি আপোনালোকে এনেকুৱা এটা ধুনীয়া পৰিৱেশ দেখা পাব। এইটো ৰাইট চাইডে যোনটো এইটো দেখিছে, এইটো হৈছে পাকঘৰ, আৰু ইয়াত আপোনালোকে মেনু চাই কিবা কিবি খাব পাৰিব। তো খোৱা বস্তু পায় ইয়াত। তো আমি খাই কৰি আহিছোঁ, সেইকাৰণে আমি নাখাওঁ একোৱেই। তো এইটো এটা ঘৰ আছে ইয়াত, এনেকৈ আগুৱাই গৈ আছোঁ। এইটো কিন্তু ভাল লাগিছে বস্তু, এনেকৈ দলঙৰ ওপৰত তেনেকৈ যাব পাৰি তালৈ, ধুনীয়াকৈ শান্তিৰে বহি সময় কটাওক প্ৰিয়জনৰ লগত। ইমান ডাঙৰ নহয়, এইটো ডাঙৰে, কিন্তু মানে বস্তুবোৰ ইমান নাইকিয়া, নতুনকৈ খুলিছে যিহেতু, লাহে লাহে বহাব। তো ইয়াত লিখা আছে এই ফেমিলি ৰিজৰ্ট। তো আপুনিও আহিব পাৰে ফেমিলিৰ লগত লৈ। তো আহক, ধুনীয়া জেগা, চাই যাওকহি এবাৰ। তো আপোনালোকে এনেকুৱা সৰু সৰু ৰুম দিছে, এইবোৰ ভাড়াত ল'ব লাগে ঘণ্টা হিচাপত। তো ইয়াত আৰাম কৰিব পাৰে, কিবা কিবি খাব পাৰে। অলপ এই ঘৰটোৰ পৰা আহোঁ, কেনেকুৱা লাগে পৰিৱেশটো, তাৰপৰা চাই আহোঁ। আৰু ইয়াত বস্তু এটা দিছোঁ, এইটো চাওক, অমিতা খেতি, এনেকৈ গছ লগোৱা আছে, টেঙা গছ, এয়া জলকীয়া, অমিতা। তো সুন্দৰ পৰিৱেশ এটা। আৰু এইফালে আছে এনেকৈ পাহাৰটো, কি ধুনীয়া পৰিৱেশত আছে ৰিজৰ্টখন, আপোনালোকে এবাৰ চাওক। আহক আপোনালোকেও। এটা আছে বামুণী বুলি কয় জেগাটো। তো ওপৰত উঠি যাওঁ অলপ। এইটো খেৰৰ পৰা বাঁহেৰে নিৰ্মিত, খালী এই টেবুলখন দিছে নহয়, এইখন হৈছে বাঁহৰে, কিন্তু চকীখন প্লাষ্টিকৰ। আৰু আহক, লগৰীয়াৰ লগত বা ঘৰৰ ফেমিলিৰ লগত আহিব পাৰিব, ধুনীয়া ৰিজৰ্ট। ইয়াত এনেকৈ বহক, কিবা অৰ্ডাৰ দিয়ক, খাওক আৰু এনজয় কৰক। তো আমিতো ভাত খাইছোঁ, নেখাওঁ, তাত অলপ ভিডিঅ'টো বনাই লওঁ, আৰু তাৰপৰা
ইয়াত ক'ল্ড ড্ৰিংক কিবা কিবা আছে যদি খাই পিনে যাম। তো বলক আৰু বেলেগ বস্তু খাই আছোঁ এতিয়া যাওঁ। ইণ্টাৰেষ্টিং বস্তুটো হৈছে ৰিজৰ্টখনৰ চাওক এই ঘৰটো পূৰা একদম ধুনীয়া আকৰ্ষণীয় এটা ঘৰ বনাইছে। তো ধুনীয়া আপোনালোকক দেখাইছোঁ কেনেকৈ বনাইছে, বাঁহৰে হয়। তো ওপৰত উঠি গৈ আছোঁ, দেখুৱাম আপোনালোকক। ফটো চটো উঠিব পাৰে আপোনালোকে, ফটো উঠি আছে। সেইটো পূৰা বাঁহে নিৰ্মাণ কৰা, চাব পাৰে বাঁহ। সেইটো বাঁহ আৰু পূৰা খেৰে নিৰ্মাণ কৰিছে। তো এয়া চাওক খেৰ, এইটো কিন্তু পূৰা ইউনিক অকণ ভাল লাগিছে, বাঁহে বনাইছে। তো কিমান ধুনীয়া এটা পৰিৱেশ চাওক, গোটেইটো দেখাই দিছোঁ ইয়াৰ পৰা ধুনীয়াকৈ। তো ভাল লাগিল ইয়ালৈ আহি। তো বহুত সময় পাৰ কৰিলোঁ প্ৰাকৃতিক পৰিৱেশৰ মাজত। এতিয়া ঘৰলৈ যাওঁ। তো চিমাং বুলি এখন আছে আৰু ওচৰতে ৰিজৰ্ট, তাতো পাৰিলে সোমাম, আপোনালোকক ভিডিঅ'টো দেখাম। তো প্ৰথমতে ইয়াৰ পৰা ওলাই যাওঁ। তো ভাল লাগিল, এক সুন্দৰ পৰিৱেশ চাওক। প্ৰাকৃতিক পৰিৱেশৰ মাজত কি ধুনীয়া ৰিজৰ্ট। তো পাই গ'লোহি চিমাং ৰিজৰ্ট। তো এইখনে হৈছে চিমাং ৰিজৰ্ট, আপোনালোকে দেখিবলৈ পাইছে। প্ৰাগজ্যোতিষ স্পটতকৈ কিবা এটা ভাল লাগিছে আহি পিনে ইয়াত। জেগাটো ডাঙৰেই আছে ইয়াতো, কিন্তু ইয়াত মানে বস্তুবোৰ ধুনীয়াকৈ সজা বজা নিছে, তো সেইকাৰণে ভাল লাগিছে। দুইখন ৰিজৰ্টে কিন্তু এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত। তো এইপিনে গছ পূৰা ধুনীয়াকৈ আছে, ধুনীয়া ছাঁ আছে। তো এইপিনে এটা পুখুৰী আছে ইয়াত। তো পাহাৰ আছে ওচৰতে, খেতিও আছে। এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত ধুনীয়াকৈ আপোনালোকে আহিব পাৰে ইয়ালৈও। তো বলক অলপ এইফালেদি দলংখনেদি যাওঁ। এই ইফালে ঘৰটো যোনটো দেখিছে পুখুৰীটো পাৰ হৈ, তো এনেকৈ দলংখনেদি যাব লাগিব। ধুনীয়া লাগিছে কিন্তু দলংখন, এটা কি সুন্দৰ পৰিৱেশ চাওক। বৰ্তমান সময়তে মানুহে চহৰৰ পৰা ইয়ালৈ নিশ্চয় ফুৰিব আহিব, কাৰণ চহৰৰ যি যান্ত্ৰিকতাময় পৰিৱেশৰ পৰা ইয়ালৈ আহিলে কিটো শান্তি পোৱা যাব সেইটো ধুনীয়াকৈ আপোনালোকে বুজিব পাৰিব ইয়াত আহিলে। চাওক কি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, এইপিনে পুখুৰী, এইপিনে চাহ বাগান। তো আপোনালোকে কেমেৰাত যেনেকুৱা দেখিছে, তো আপোনালোকে ইয়াত আহিলে তাতকৈ বেছি ধুনীয়াকৈ সৌন্দৰ্যবোৰ উপভোগ কৰিব পাৰিব। তো আহিব পাৰে আপোনালোকে ইয়ালৈ। বলক এতিয়া অলপ এই ঘৰটোৰ ওপৰৰ পৰা দৃশ্যটো চাওঁ কেনেকুৱা লাগে। তো এইটো ঘৰটো চাব পাৰে, এনেকুৱা ফেন চেন আছে ইয়াত, ৰেষ্ট ল'ব পাৰে। এইটো ৰুমত আপোনালোকে ঘণ্টা হিচাপে কিবা পে' কৰিব লাগে, মই নাজানো ভালকৈ, তথাপি পে' কৰিব লাগে বুলি জানো, কিমান পে' কৰিব লাগে নাজানো। চাওক এই চিমাং ৰিজৰ্টৰ চবতকৈ আকৰ্ষণীয় বস্তুটো, ঘৰটো দেখিছেনে, খেৰেৰে বনাইছে, কি ধুনীয়া লাগিছে। গছৰ ওপৰত এটা ইণ্টাৰেষ্টিং বস্তু চাওক, এই গছজোপা ইয়াতে বেলেগৰ পৰা উঠাই আনি লগাই দিছে সেইটো, কিন্তু ধুনীয়া লাগিছে কিবা ডালবোৰ দেখিবলৈ। গছজোপা চাগৈ মৰা গছ, সেইকাৰণে ইয়াত এনেকৈ আনি লগাইছে। ডালবোৰ চাওক কি ধুনীয়া লাগিছে দেখা। सजना जी तेरे बिना दिया लागे ना, हम रब से मांगे तुझे और कुछ मांगे ना, लकीरें साथ मांगे गेरों का रंग भावे ना, किस्मत मंजूरी ना दे तू ही मन को भावे। हाँ परदेसी बिना तेरे शहर की गलियां सुनी, होली में रंग नहीं ईदी में भी चांदनी नहीं, कहने को महीना ये मोहब्बत वाला झूठा है, साजन बिन सजनी चांद। তো ফাইনেলি চিমাঙৰ পৰা ওলাই আহিলোঁ, এতিয়া যাওঁ। তো ভিডিঅ'টো এইখিনিতে এণ্ডিং কৰিছোঁ। তো ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো ভাল লাগিল আহি ইয়ালৈ, তো তাত সুন্দৰ পৰিৱেশ, প্ৰাগজ্যোতিষ স্পটতকৈতো অলপ ভাল লাগিল কিবা এটা আহি। তো এইপিনে ৰাস্তাটো দেখিছে নহয়, তো ইফালে বাগান আছে, তো কি ধুনীয়া। তো বাই বাই।